নমস্কাৰ অসমবাসী ৰাইজ। আজিৰ কথাটো হ'ল যে অসমৰ বাণিজ্যিক ক্ষেত্ৰখন কাৰ হাতত। এইটো বহুত ডাঙৰ প্ৰশ্ন। কাৰণ এই কাৰণেই কিয় আচলতে আমি জানিব লাগে যে অসমৰ বাণিজ্যিক ক্ষেত্ৰখন কাৰ হাতত আছে, অসমীয়াৰ হাতত আছে নে কোনো বহিৰাগতৰ হাতত আছে। কাৰণ আজি সৰুৰ পৰা ডাঙৰ হ'লোঁ, যিমানবিলাক বস্তু কিনি আছোঁ আমি সকলোৱে প্ৰায়ভাগ বস্তু আমি প্ৰত্যক্ষ বা অপ্ৰত্যক্ষভাৱে আমি বহিৰাগতৰ পৰাই ক্ৰয় কৰি আছোঁ। কিয়? কাৰণ আমি ব্যৱসায় নকৰোঁ, আমাৰ মানুহখিনিয়ে ব্যৱসায় নকৰে, আমাৰ খিলঞ্জীয়া মানুহে ব্যৱসায় নকৰে, আমাৰ অসমীয়া মানুহখিনিয়ে ব্যৱসায় নকৰে। সেইকাৰণে বহিৰাগতে কথাটো গম পাই পেলাই বহিৰাগতে আমাৰ অসমত ব্যৱসায় বাণিজ্য কৰি কিনে আপোনাৰ নিজৰ সম্প্ৰদায় বঢ়াই লৈ আছে, নিজৰ ব্যৱসায় বাণিজ্য কৰি টকা উপাৰ্জন কৰি আছে। কাৰণ আমাৰ অসমীয়া মানুহে ব্যৱসায় নকৰাৰ কাৰণে বহিৰাগতে কথাটো গম পাইছে যে অসমীয়া মানুহে ব্যৱসায় বাণিজ্য নকৰে, সেইকাৰণে অসমত বহুত ধুনীয়া সম্ভাৱনা এটা আছে ব্যৱসায় কৰি টকা উপাৰ্জন কৰাৰ কাৰণে। সেইকাৰণে বহিৰাগতে অসমলৈ ঢাপলি মেলি আছে ব্যৱসায় কৰাৰ কাৰণে। আৰু বৰ্তমানৰ সময়ত অসমৰ বাণিজ্যিক ক্ষেত্ৰত অসমীয়াৰ হাতত নাই, আছে বহিৰাগতৰ হাতত। কাৰণ বহিৰাগতে অসমত ব্যৱসায় কৰি আছে, টকা উপাৰ্জন কৰি আছে। আপুনি ভাৰতৰ যিকোনো ৰাজ্যত গুচি যাওক, ৱেষ্ট বেংগলত গুচি যাওক বেংগলীয়ে কৰি আছে, বিহাৰত গুচি যাওক বিহাৰী ব্যৱসায় কৰি আছে, পাঞ্জাৱত গুচি যাওক পাঞ্জাৱী ব্যৱসায় কৰি আছে, গুজৰাটত গুচি যাওক গুজৰাটী ব্যৱসায় কৰিছে। একমাত্ৰ অসম এনেকুৱা এখন জেগা য'ত নেকি আপোনাৰ অসমৰ ব্যৱসায় ক্ষেত্ৰখনত বহিৰাগতে ব্যৱসায় কৰি আছে। বহিৰাগত মানে আন সম্প্ৰদায়ৰ মানুহে ব্যৱসায় কৰি আছে। আজি আপুনি আমাৰ অসমত এতিয়া ডাঙৰ মল, ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান কোনে কৰি আছে? চব বহিৰাগতে কৰি আছে। ৰিয়েল এষ্টেটৰ ব্যৱসায়ৰ পৰা লৈ কিনে সোণ অলংকাৰৰ ব্যৱসায়ৰ পৰা লৈ কিনে খোৱা বস্তুৰ ব্যৱসায়ৰ পৰা লৈ কিনে কোনে ব্যৱসায় কৰি আছে? চব বহিৰাগতে কৰি আছে। কিয়? আমাৰ অসমীয়া মানুহে ব্যৱসায় নকৰে কাৰণে অসমত। সেইকাৰণে বহিৰাগতে কথাটো গম পাই পেলাই বহিৰাগতে যে অসমত ব্যৱসায় কৰি টকা উপাৰ্জন কৰি আছে। ধুবুৰীৰ পৰা লৈ কিনে পৰা শদিয়ালৈকে আপুনি ভাবি পেলাই চাওক, চব বহিৰাগতে কৰিছে। আপুনি অলপ সূক্ষ্মভাৱে চাব লাগিব, অলপ গভীৰভাৱে চাব লাগিব বস্তুটো, যে আমি বস্তুটো কাৰ পৰা ক্ৰয় কৰি আছোঁ। অসমীয়া মানুহৰ পৰা কৰি আছোঁ, কিনি আছোঁ, নে কোনো বহিৰাগতৰ পৰা কিনি আছোঁ। কোনোবা যদি এখন দুখন অসমীয়া দোকানৰ পৰা ব্যৱসায়ৰ পৰা যদি কিনিছে, যদি তেওঁ বস্তুটো কিন্তু আপোনাৰ কোনো বহিৰাগতৰ বস্তু কিনি পেলাই লৈ আহিছে। আমি প্ৰত্যক্ষ বা অপ্ৰত্যক্ষভাৱে আমি বেলেগৰ পৰা বস্তুবিলাক কিনি আছোঁ। তাৰমানে কি, আমাৰ অসমৰ বাণিজ্যিক ক্ষেত্ৰখন আছে বহিৰাগতৰ হাতত, আমাৰ অসমীয়াৰ হাতত নাই। আৰু অসমীয়া মানুহৰ নিজৰ ভুলৰ কাৰণে যে অসমৰ বাণিজ্যিক ক্ষেত্ৰখন বহিৰাগতৰ হাতত গুচি গৈছে। কাৰণ কিয় জানে? আমাৰ অসমীয়া মানুহক লাগে চাকৰি, সহজ উপাৰ্জন। আমাৰ অসমীয়া মানুহে ইয়াতো চৰকাৰী চাকৰি কৰিব, ইয়াতো আপোনাৰ ক'ৰবাত প্ৰাইভেট চাকৰি কৰিব। আজি অসমৰ খিলঞ্জীয়া ল'ৰাই আজি আপোনাৰ বহিৰাগতৰ তলত আপোনাৰ চাকৰি কৰি আছে। এইটো বহুত লাজৰ কথা আৰু বহুত দুখৰ কথা। আমাৰ নিজৰ মাটিতে আমি বেলেগৰ তলত আমি চাকৰি কৰিছোঁ। মানে এনেকুৱা কথা হৈছে যে আমাৰ নিজৰ ঘৰতে আমি ভাড়া দি কিনে থাকিব লগা হৈছে। নিজৰ ঘৰতে আমি বেলেগৰ পৰা বস্তুটো নিজৰ খেতিৰ বস্তু আমি বেলেগৰ পৰা কিনি পেলাই খাব লগা হৈছে। বৰ্তমান অৱস্থা আমাৰ অসমীয়াৰ এইটোৱেই। আৰু এইটো সঁচা কথা, আৰু এইটো মানি ল'বই লাগিব আমাৰ অসমীয়া মানুহখিনিয়ে। আৰু সঁচা কথা এইকাৰণে কৈছোঁ, হয় এইটো কথা সঁচা হয় যে আমাৰ অসমৰ বাণিজ্যিক ক্ষেত্ৰখন বহিৰাগতৰ হাতত। আৰু আমাৰ অসমীয়া মানুহে কোনোদিনে এই কথাত কোনো বিচাৰ চিন্তা চৰ্চা কৰাই নাই। আৰু অসমীয়া মানুহৰ চবতকৈ ডাঙৰ ভুলেই হৈছে এইটো যে আমাৰ অসমৰ বাণিজ্যিক ক্ষেত্ৰত আমি বহিৰাগতক কৰিবলৈ সুবিধা নিদিলোঁ। বহিৰাগতে কি হাৰত আমাৰ অসমত বৰ্তমান ব্যৱসায় বাণিজ্য কৰি টকা উপাৰ্জন কৰি আমি চিন্তা কৰিব নোৱাৰে, ভাবিবও নোৱাৰিব আপুনি। আজি 10 বছৰ 15 বছৰত মানুহ এজন আহি কিনে আপোনাৰ 2 কোটি টকা দামী ফ্লেট কিনি ল'ব পাৰে, 3-4খন দোকান বনাই ল'ব পাৰে গুৱাহাটী চহৰখনত, অসমত বিঘাই মাটি কিনি ল'ব পাৰে আপোনাৰ অসমখনত। কিন্তু সাধাৰণ কথা হৈছে বহিৰাগতৰ কাৰণে। কিন্তু বহিৰাগতে গম পাই যে অসমত বহুত সম্ভাৱনা আছে টকা উপাৰ্জন কৰিবৰ কাৰণে। তেওঁ অসমীয়াক কৈ কিনে লাভ নাই। আৰু অসমীয়া মানুহে বৰ্তমানো এতিয়াও ইমান কথা দেখাৰ পিছতো অসমীয়া বৰ্তমানো ব্যৱসায় কৰিবৰ কাৰণে আগবাঢ়ি কিনে অহা নাই। আৰু এটা কাৰণ আছে, আমাৰ অসমীয়াৰ মাজত একতা নাই। সেইকাৰণে আমি অসমীয়া মানুহ বহুত পিছ পৰি আছোঁ। ব্যৱসায়ৰ ক্ষেত্ৰত, নিজৰ জাতিৰ ক্ষেত্ৰত, নিজৰ সংস্কৃতিৰ ক্ষেত্ৰত। ইয়াক লৈ কিনে মই কিছুমান কথা ক'বলগীয়া আছে, মই পিছৰ ভিডিঅ'ত মই ক'ম। কিন্তু বৰ্তমান অসমৰ বাণিজ্যিক ক্ষেত্ৰখন আছে বহিৰাগতৰ, এইটো সঁচা কথা হয়। আৰু হয় নে নহয় সেইটো আপোনালোকে নিজে এবাৰ চিন্তা কৰক। আৰু ইয়াৰ ওপৰত এটা বহলভাৱে চিন্তা চৰ্চা কৰিব লাগে আমাৰ অসমৰ সজাগ আৰু সচেতন মানুহখিনিয়ে। মইতো বেছি ভালকৈ ক'ব নাজানো, কিন্তু মোতকৈ কোনো ধুনীয়াকৈ যদি ক'ব পৰা মানুহ যদি আছে, মই তেওঁক অনুৰোধ কৰিম আৰু অলপ ধুনীয়াকৈ কওক, কথাটো অলপ বহলাই কওক, যে মোতকৈ আপোনালোকে ভালকৈ ক'ব পাৰে। তেতিয়ালৈকে ধন্যবাদ।